হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফুল কেইপাহ যে ইমান ভয় ভয়কৈ ছিঙিছোঁ কিয় জানেনে? কাষতে নেমু গছজোপাতে কুদু বৰলে বাঁহ সাজিছে। সেইদিনাখন মোকো কামুৰিলে আৰু মাকো কামুৰিলে, সেয়েহে ভয়তে আকৌ কামোৰে বুলি লাহে লাহে ফুলকেইপাহ ছিঙিছোঁ। আৰু এইফালে হ'ল ভাইটি, আজি ভাইটিৰ জন্মদিন, সেয়েহে আমি ভাবিলোঁ সকলো মন্দিৰৰ পৰা আহোঁ। ভাইটিয়ে ভাবিছে ফটো উঠাইছোঁ সেইকাৰণে পজ দিছে, পিছত বেয়া গালি দিলে ভিডিঅ' বুলি। এইফালে আমাৰ টিকলু, এইফালে মানুহজন আৰু সেইফালে গ'লগৈ মা। এইফালে আহি আমি মন্দিৰ পালোঁহি। এইফালে মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহিয়ে যে মন্দিৰৰ পৰিৱেশটো যে ইমান ধুনীয়া নহয়, বহুত ভাল লাগিছে। মানে এই মন্দিৰটো আমলাপট্টিত আছে, কিন্তু মই আজিলৈকে আহি পোৱা নাই। আজি আহিলোঁ আৰু ইমান ধুনীয়া লাগিলে। এইফালে পাৰ চৰাই দেখি আমাৰ ল'ৰাটো খুব ফূৰ্তি পাইছে, একদম ফূৰ্তিতে সি কিবা হৈ গৈছেগৈ আৰু ৰৈ ৰৈ তাকে চাই আছে। দেউতাকে আকৌ টানি পেলাই লৈ আহিছে। এইফালে যে ইয়াতে কাছ আছে, কেইবাটাও কাছ আছে, সৰু সৰু কাছ। আৰু এইফালে সোমাই আহিলোঁ। আহি গণেশ বাবাৰ সেৱা জনাই আমি মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। মন্দিৰৰ ভিতৰত আমি ধুনীয়াকৈ চাকি জ্বলালোঁ। আৰু মই যে এটা কাঠিতে গোটেইকেইগছ চাকি জ্বলাইছোঁ। কোনে বাৰু এনেকৈ জ্বলাই ভাল পায় কমেণ্ট কৰিবচোন। মই কিন্তু ভাল পাওঁ এনেকৈ এটা কাঠিতে গোটেইকেইগছ চাকি জ্বলাই পেলাই। তাৰপিছত ধুনীয়াকৈ সেৱা কৰিলোঁ। এইফালে ভাইটিয়ে যে পাৰকেইটাক কিবা খাবলৈ দিছে। আমাৰ ল'ৰাটোৱে খুব ফূৰ্তি পাইছে, একদম নাচি নাচি তাকে চাই আছে। এইফালে দেউতাকেও হাতত দি খুৱাইছে যে সি পূৰা ফূৰ্তি পাইছে, মানে একদম আৰু মন্দিৰৰ পৰা যে সি আহিবই বিচৰা নাই, নাহে, সি তাতে থাকে। মন্দিৰৰ পৰা আহি আমি সকলোৱে ভাত খালোঁ, লোকেল চিকেন দি পেলাই। দুপৰীয়া আৰু ঘৰত ভাত বনাবলৈ এলাহ লাগে, সেয়েহে আমি ভাতকেইটা তাতে খাই আহিলোঁ। আৰু আমি আহি ঘৰ পালোঁহি আৰু আহি মানুহজনৰ কাপোৰখিনি জাপি দিছোঁ। মানুহজন কাইলৈ যাবগৈ আৰু স্কুলো আছে, ক্ষতি কৰিবতো নোৱাৰি, সেয়েহে কাপোৰখিনি ধুনীয়াকৈ জাপি দিছোঁ। জন্মদিনৰ উপলক্ষে মায়ে সন্ধিয়া মাহ প্ৰসাদৰো যোগাৰ কৰিছে। কেক অনাৰ কথা আছিলে, কিন্তু সি খুব ভাল নাপায়, মোক গালিয়ে দিলে। এতিয়া বোলে কেক কটা বয়স আছে নেকি, সেইকাৰণে নানিলোঁ। আৰু সন্ধিয়া ওচৰ চুবুৰীয়া ভাইটি কেইজনমানকে ভাত কেইটামান খুৱাই দিলে। আৰু আমাৰ এয়াই বাৰ্থডে' চেলিব্ৰেশ্যন আজিলৈ। বাই বাই।